अपने टैलेंट का प्रमाण पत्र लेके सोसाइटी में झंडा गाड़ने निकले हो, दांत चियार के टाइम बोल जाओगे। पहले सही व्यक्तित्व के समक्ष दांत निपोरना सीखो। ज्यादा इंपॉर्टेंट है तुम किसको जानते हो, किसको पहचानते हो, कौन तुमको जानता है, कौन तुमको मानता है, किसका बीवी बच्चा तुम्हारा फैन है और बड़े घर की कन्या पटाने वाला फंडा तो है। यह है, इसको कहते हैं पैतरा। ओके तो हे गाइस, वेलकाम बैक टू माय यूट्यूब चैनल। আপোনালোকে চাইছে হিমাংশু কলিতা। ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো গাইজ আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি পুৱাই ভিডিঅ'টো বনাইছোঁ। এই চাওক নিয়ৰ পৰিয়ে আছে আৰু আজি যাম এঠাইত পিকনিক খাবলৈ। গতিকে ক'লৈ যাম নকওঁ এতিয়াই, গতিকে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। তো গাইজ আমাৰ গাড়ীখন আহি গ'ল। গাড়ীখনৰ আমাৰ সকলো বস্তু ভৰোৱা হৈছে আৰু গতিকে বলক গৈ থাকোঁ। এতিয়া বাজিছে 8:20, কিন্তু নিয়ৰ চাওকচোন, নিয়ৰ কমাই নাই একদম। আৰু আমি আহি নাৰিকলি মন্দিৰ পামেই। মোৰ ইয়াৰে আগৰ ভিডিঅ'টোত নাৰিকলি মন্দিৰটো দেখুৱাইছিলোঁ। আপোনালোকে যদি চোৱা নাই চাই ল'ব, ডেছক্ৰিপশ্যনত লিংকটো থাকিব। আৰু এতিয়া আমি নাৰিকলি মন্দিৰ পাই গ'লোঁ আৰু নাৰিকলি মন্দিৰত এবাৰ আমি ৰৈ সকলোৱে ভগৱানক সেৱা কৰি আমি পিকনিকটোলৈ আগবাঢ়িম। আকৌ ভগৱানক চিন্তি আমাৰ পিকনিক প্লেচলৈ গৈ আছোঁ। আৰু আমাৰ লগত আহিছে এইকেইজন বন্ধু। আৰু অনুভৱ কেনেকুৱা? অনুভৱ একদম বঢ়িয়া। আমি বগামাটি গৈ আছোঁ আজি গোটেইবোৰ ফ্ৰেণ্ডৰ লগত। তাৰপিছত আৰু পিকনিকত গৈ আছোঁ, তাকে আৰু আমি এতিয়া পালোঁ চাৰিআলি আৰু ইফালে গ'লে বগামাটি পাম আৰু ইফালে গ'লে গুৱাহাটী। আৰু এতিয়া আমি কিবা চাহ তাহ খাই ল'ম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমাৰ লগত যাই থাকক। আৰু তো গাইজ আমাৰ চাহ তাহ খোৱা হৈ গ'ল আৰু এতিয়া আমি গাড়ী লৈ গৈ আছোঁ আৰু গাড়ী উঠি কিনে গৈ থাকিম। কি হৈছিলে, আমাৰ অলপ মাংস কমি থাকিল আৰু এতিয়া আমি মাংস ল'ব ৰৈছোঁ আৰু আপোনালোকে চাই থাকক, ভিডিঅ'টো আগবাঢ়ি যাওক। ই বেটা ইমান ভেলকা লাগি কি চাইছে? সধুৰ যায়। দাদা আপুনি কি চাই আছে? আহি পালোঁ গুৰেশ্বৰ আৰু ইয়াৰ পৰা লাগিব 30 কিলোমিটাৰ। আৰু এতিয়া আমি আকৌ যাম। গাড়ীখন ৰখাইছিল কিবা লগাৰ কাৰণে, গতিকে বলক যাই থাকক।
গাইছ ইয়াত বোলে কিবা পাছ দিব লাগে আৰু আমি পাছবিলাক দি ল'লোঁ আৰু আমি আহি পাই গ'লোঁ বগামাটি। গাইছ আমি আহি পাই গ'লোঁ বগামাটি আৰু অলপ কিবা কিবি খাই ল'লোঁ চাহ তাহ আৰু এতিয়া আপোনালোকক জাগা দেখাম, গতিকে ব'লক। ইয়াত এটা পাহাৰৰ ওপৰত বুদ্ধদেৱৰ মন্দিৰ আছে আৰু আমি এতিয়া তালৈ যাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া বুদ্ধদেৱৰ মন্দিৰত গৈ আছোঁ আৰু এই তলত চলি আছে ৰাফটিং। বহুত ওপৰত আছে মন্দিৰটো, আমি যাই আছোঁ, আপোনালোকে চাই থাকক। তো গাইছ আমি এতিয়া ওপৰত উঠি আছোঁ, চাওক না কিমান ওপৰলৈ উঠিব লাগিব। কেনেকুৱা অনুভৱ? ধুনীয়া ধুনীয়া, বহুত ভাল লাগিছে। আমি আহি কিবা কৈ পাই গ'লোঁ মন্দিৰটো আৰু এইটোৱে হৈছে মন্দিৰটো, আপোনালোকক ভালকৈ মই দেখাম। বহুত ভাগৰ লাগিছে, পাহাৰৰ বহুত একদম ওপৰত। আপোনালোকক দেখাওঁ, চিনেমেটিক শ্বটটো চাই লওক। আমাৰ লগত আহিছে বালুদাও, বালুদা অনুভৱটো কৈ দিয়ক। সঁচাই বগামাটি এখন ধুনীয়া সুন্দৰ ঠাই, ইয়াত আহি সঁচাই বহুত ভাল লাগিছে। মনোমোহা প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ বগামাটিখন। এই বগামাটিত আহি সঁচাই আজি বহুত আনন্দ মুহূৰ্ত আমি উপভোগ কৰিছোঁ, এয়ে আৰু। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মনোৰঞ্জন লওক। আৰু আছে কেমেৰা পাৰ্চন বিকাশ দাৰ সৈতে, মনোভাৱটো কৈ দিয়ক। আমি এতিয়া আহিছোঁ নিজৰা চাবলৈ, গতিকে বলক নিজৰা চাই আহোঁ। প্লেচটো চাওক না কি মজা, আৰু এইটোৱে হৈছে নিজৰাটো। আগতে নদী পাৰ হৈ আহিলোঁ আৰু এতিয়া দেখা আপোনালোকক নিজৰাৰে পানী বৈ আহা। বহুত শিল আছে ইয়াত, খোজ কাঢ়িবলৈ বহুত অসুবিধা হৈছে। আৰু আমাৰ লগত আছে কুলদীপ দা, অনুভৱটো কোৱা। অনুভৱটো একদম বঢ়িয়া লাগিছে, একদম ঠাণ্ডা ঠাণ্ডা পানী, ঠাণ্ডা বতৰত ঠাণ্ডা পানী। বাবলুদাও আহি আছে লগত। আৰু আপোনালোকক দেখাম এতিয়া নিজৰাৰ পানী। অনুভৱটো কেনেকুৱা? ঢৌটো কেনেকুৱা? মজা। আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু মজা লওক। মই এতিয়া সিপাৰে যাম হা, একবাৰ দেখা নিজৰ যাম বুলি ভাবিছা নেকি? নাযাওঁ। এয়া হৈছে বগামাটি আৰু আপোনালোকে চাই লওক, এই নিজৰাৰ পানী বৈ আহিছে। তো ফুল এনজয় হৈছে আমাৰ।
অনুভৱটো কৈ দিয়া ব্ৰ একদম মজা আপোনালোকে আহিব পাৰে বগামাটি বহুত ধুনীয়া প্লেচ হয় ইফালে জিপ লাইনাৰ আছে আপোনালোকে আহক এনজয় কৰক ভাল প্লেচ আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক কমেণ্ট কৰক এণ্ড ছাবস্ক্ৰাইব কৰক তো গাইজ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব